ঘাটে ওলাই আহো ফুৰি আহো অলপমান। হাও মই দেখোন বিছনাতে ইয়াতে কেনেকে আহিলো মই এই ৰাতিপুৱাতে বিছনাটো ভাংচাল খাইছে নেকি নে তই? ইয়াতো সপোন দেখা পাই আছা দেখোন। সপোনে দেখা পাইছিলো নে ধেত তেৰিকা কেনা ইমান ভাল লাগিছিল। হ'ব দে এতিয়া হানিতে বকি দিবি নালাগে। এতিয়া চাহ তাহ খাই অলপ বাহিৰৰ পৰা ফুৰি আহি আৰু এতিয়া তই গা নুধাকে তোক মই আকৌ খাব নিদিওঁ, তই গা ধুগে যা। অ মা ইমান ঠাণ্ডা গা ধুব পাৰি নে ইমান ঠাণ্ডা? হ'ব যা এইগিলাখান ফাল্টু বকি দিবি নালাগে, গাটো ধুই আহ। তই ইমান দেৰি কৰি দিলি নে সিহঁতে এতিয়া টিম বনে খেলা খেলা খেলবা ধৰছি। বাদ দিয়া একো নাই দিয়া আমি দি খেলাম দে একলাই। তোক এটা কথা সুধিব লাগিছিলে। কি কথা ক'বা খুজিছা কচোন। আমি সঁচাকৈ পিকনিকত যাওঁ নাই নে? পিকনিক কোনে লৈ যাব আমাক পিকনিকত? আমাৰ স্কুলত ছাৰে। তই মস্ত ধেমালি কৰিব পাৰা তই। আমাৰ স্কুলত ছাৰে আমাক পিকনিকত নিবহি, এটা কনজুচ মস্ত চিপৰি এটা। আমি টিফিন লৈ গ'লে স্কুলত আমাৰ টিফিনত ভাগ লৈ খেলা আমাৰ তাৰ পৰা খাই। তই এইগিলা ভাবি থকাৰ কাৰণে তোৰ লগত এনেকুৱা হৈছে বাজা তোৰ লগত। এইগিলাখান মই কিয় ভাবি থাকিম? এইগিলাখান ভাবি থকা নাই মই সপোন দেখা পাইছিলো মই। তই খালি সপোনতে থাক, সপোনতে পিকনিকত যাবি, সপোনত স্কুলত যাবি, সপোনত খেলা ধূলা খেলবি। তোৰ এই বেগটো নেগেলাই সপোন দেখা বেগটো তোৰ। তই যদি কথা কয় এটা সপোনক কণ্ট্ৰল কৰিব পাৰি নেকি? হ'ব যোৱা আৰু এতিয়া যাওঁ আমি খেলা খেলাওঁ।